বনাব পাৰিব এটাটো হ'ল আপোনাৰ 6-7জন মানুহে ইয়াত মানে বহিব পাৰিব চাহ পানী খাব পাৰিব গতিকে সেইটো এটা কাৰাভান আৰ্মিবিলাকে মানে ইউজ কৰে তো আমি এখন সেইটো লৈছোঁ এতিয়া আৰু সেই গাড়ীখন বিভিন্ন ঠাইত যেতিয়া VIP আহিব যেতিয়া যাক দৰকাৰ মানে আমাৰ গভৰ্ণমেণ্ট অফিচিয়েল ফাংচনবিলাকত বা আমাৰ মুখ্যমন্ত্ৰী যাওঁতে বা কোনোবা গভৰ্ণৰ যাওঁতে বা চেণ্ট্ৰেল মিনিষ্টাৰ আহোঁতে তেতিয়া সেই গাড়ীখন এইবোৰ মানে প্ৰগ্ৰামতো যাব পাৰিব য'ত লাখ লাখ টকাৰ আৰু গ্ৰীণ ৰুম বা কিবা বনোৱাৰ কোনো প্ৰয়োজন নাথাকে ইমাৰ্জেঞ্চি গতিকে আজিও সেইখন ৰাষ্ট্ৰপতি যিটো ভ্ৰমণ হ'ব তামোলপুৰত আজিৰ পৰাই তাত যাব য'ত ৰাষ্ট্ৰপতিৰ সুৰক্ষাজনিত কাৰণত প্ৰট'কলৰ কাৰণত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে কিছুমান অফিচাৰ হোমৰ অফিচাৰ ষ্টেট গভৰ্ণমেণ্টৰো অফিচাৰ সেইবোৰ যিটো বড়ো সাহিত্য সভাৰ মানে সভাস্থলী তাত পৰিভ্ৰমণ কৰি থাকিব তেতিয়া তাত মানে এইখন গাড়ী ব্যৱহৃত হৈ থাকিব মানে ৰাষ্ট্ৰপতি গুচি যোৱালৈকে কেতিয়াবা মিনিষ্টাৰে যদি ভিজিট কৰিব যায় মিটিঙৰ কাৰণে এৰেঞ্জমেণ্টবিলাক চাব যায় তেতিয়া তাতে সেইবোৰ ইউজ হ'ব গতিকে এইটো এটা মোবাইল এটা কিবা হৈ গ'ল গতিকে সেইকাৰণে বিধানসভাত আমাৰ বিভিন্ন সময়ত এইটো লাগে মানুহ আহে বিদ্যুৎ থাকে ক'ৰবাত আমাৰ মানে টয়লেট লেট্ৰিন নাই ক'ৰবাত প্ৰগ্ৰাম কৰিব লাগে গতিকে তেনেকুৱাৰ ক্ষেত্ৰত এইবোৰ ব্যৱহাৰ কৰিব আমাৰ নিৰিফ ষ্টাৰ আমি এতিয়া অলৰেডি মানে আৰম্ভ কৰিব খুজিছোঁ খানাপাৰাত যিটো আছে বিভিন্ন পাৰ্লিয়ামেণ্টাৰী ষ্টাডিজ মানে সেই প্ৰগ্ৰামবোৰ আৰম্ভ হোৱাৰ পিছত চব আমাৰ নৰ্থ ইষ্টৰ বাদেও দেশখনৰ বিভিন্ন জেগাৰ পৰা বিধায়ক বা অন্যান্য মানুহ ইয়াত আহি পেলাই ট্ৰেইনিং প্ৰগ্ৰাম কৰি থাকিব গতিকে সেইবিলাকত ইমাৰ্জেঞ্চি যিটো লাগে সেইটো খৰচ সম্পত্তি হ'ব নাই একজেক্টলি এতিয়াতো ট্ৰায়েলৰ কাৰণে তেওঁলোকে দিছে আমি এতিয়াও সেইটো ক্ৰয় কৰা নাই যে আৰ্মিৰ মানে যিটো এইটো মানে কি কয় আৰ্মিৰ কাৰণে যিটো কৰি আছে তেওঁলোকে আমাক জাষ্ট মানে কিবাটো কৰিব দিয়ে গতিকে আমি চাওঁ কিমান মানে সুবিধাজনক হয় গতিকে এইটো ট্ৰায়েলৰ কাৰণে এনে দি পঠাইছে গতিকে এইটো আমি ৰাষ্ট্ৰপতিৰ প্ৰগ্ৰামৰ কাৰণে প্ৰথম সেইটো ইউজ কৰি আছোঁ ইয়াৰ পিছত আমাৰ লগা হিচাপে আমি স্পেচিফিকেশ্যন সেইটো পিছত অসম এখন এতিয়াও দাৰিদ্ৰ্যৰে যুঁজি থকা ৰাজ্য ভেনিটি ভেন বলিউডৰ ষ্টাৰে ইউজ কৰে বুলি আমি ইমান দিনে জানিছোঁ আৰু দেখি আছোঁ যে এছেম্বলি খুব বিলাস হৈছে বুলি কৈছে বিৰোধীও কৈছে বিভিন্ন চৰ্চা হৈছে নহয় এইটো আমাৰ ভুল ধাৰণা মানে অসমৰ মানুহৰ সদায় সেইটোৱে আনৰ লগত তুলনা কৰি থাকে গতিকে প্ৰয়োজনীয়তা আজি মুখ্যমন্ত্ৰী এটা যদি কোনোবা এটা কনফাৰেন্সত যায় গভৰ্ণৰ যদি যায় তাত আপোনাৰ বেকগ্ৰাউণ্ডত যিটো আপোনাৰ কি কয় গ্ৰীণ ৰুম টয়লেটৰ পৰা আৰম্ভ কৰি গেষ্ট ৰুম কৰে তাৰ 5 লাখ 6 লাখ 7 লাখ টকা গুচি যায় এই পইচাটো কোনেও মানে হিচাপ কৰা নাই বিভিন্ন প্ৰমাণত আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ যদি আহে ইমাৰ্জেঞ্চি তেওঁ মাত্ৰ 2 ঘণ্টা থাকি গুচি যাব কিন্তু তেওঁৰ কাৰণে তেনেকুৱা ধৰণৰ মানে বহিবলৈ বা ৱাছৰুমত যাবলৈ এটা এৰেঞ্জমেণ্ট মানে কৰিবলগীয়া হয় তো সেইবোৰ আমি এবাৰতে এইটো নাইকিয়া হ'ব সেইটো এটি তুলনা কৰিব লাগিব এটাটো হ'ল বলিউডৰটো লাক্সাৰী আমাৰ সেইটো অকল টিনৰে বস্তু আছে তাত একো নাই মানে সেইখন বস্তু তোমাৰ খুব কম দামৰ বস্তু সব আপোনালোকে এতিয়া লাৰি চাৰি চালে হ'ল এইটো টিনৰে বস্তু হয় আৰু সব বস্তুবিলাক মাত্ৰ ইয়াত মানে এই বাহনখনে ব্যয় সংকোচন কৰিব ৰাজপথত কোনটো ব্যয় সংকোচন কৰিব ডেফিনেটলি মইতো কৈছোঁ যদি আমাৰ চৰকাৰে মানে সব মন্ত্ৰীবিলাকে যদি সেইটোৱেই ব্যৱহাৰ কৰে তেতিয়াতো বহুখিনি মানে চৰকাৰী কাৰ্যসূচীবিলাকত বহুখিনি পইচা মানে আপোনাৰ কি কয় ৰাহি হৈ যাব কিন্তু বহু সময়ত এনেকুৱা হৈছে যে ভাল বুলি লোৱা হয় কিন্তু পাছত অব্যৱহৃত হৈ পৰি থাকে তেনেস্থলত তেতিয়াহ'লেতো সেইটোৰ কাৰণে আমি ট্ৰায়েলহে কৰিব খুজিছোঁ এতিয়া আমাকতো এনেই দিছে সেইটো ট্ৰায়েল কৰি চাবলৈ টেষ্টিঙৰ কাৰণে এতিয়া ৰাষ্ট্ৰপতি প্ৰগ্ৰামত সেইটো আমি এতিয়া ট্ৰায়েল কৰি আছোঁ য'ত ইয়াত ৰাষ্ট্ৰপতিৰ বায়তে অন্যান্য যিসকল তাত ভিজিট কৰিব VIP কেতিয়াবা ৰাষ্ট্ৰপতি এজন আহিব কেনেকুৱা হৈ আছে বুলি চিফ ছেক্ৰেটাৰী গুচি যাব কেতিয়াবা কোনোবা মন্ত্ৰী গুচি যাব কেতিয়াবা মুখ্যমন্ত্ৰীও ভিজিট কৰিব পাৰে এইটো যিহেতু বিধানসভাৰ সম্পদ হ'বলৈ গৈ আছে তেনেস্থলত অন্য ডিপাৰ্টমেণ্টে ল'বলৈ হ'লে ভাড়া বা কিবা ধৰণৰ এইটো আদায় দিব কোনো ভাড়া নালাগে এইটো চৰকাৰী বস্তু গতিকে চৰকাৰী যিকোনো কাৰ্যসূচীত বিভাগীয়ভাৱে তেওঁলোকে যেতিয়াই তেতিয়াই মানে জনাই ফালে লৈ যাব পাৰিব